সকলোকে মই অন্য এটা ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ঈশানোদয় স্কলাৰশ্বিপৰ ৰিনিউৱেলৰ 2022-23 বৰ্ষৰ যিসকলে ৰিনিউৱেল কৰিছে সাধাৰণতে কোনোসকলৰ পে'মেণ্ট আহিছে তোমালোকক উইথ প্ৰুফ দেখাই দিম। মোক ইনষ্টাগ্ৰামত এজনে DM কৰিছিলে আৰু তাৰ স্ক্ৰীনশ্বটৰ সৈতে তোমালোকক দেখাম। আৰু যদি তোমালোকে পে'মেণ্ট ষ্টেটাছ চাব জনা নাই তেতিয়াহ'লে কেনেদৰে চেক কৰিব পাৰিবা তোমালোকৰ ষ্টেটাছবোৰ সেই বিষয়ে মই ভিডিঅ'টোৰ মাধ্যমত তোমালোকক জনাই দিম। গতিকে ভিডিঅ'টো ভালদৰে চাবা আৰু যদি চেনেলত নতুন আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। আৰু এইখিনিতে আৰু এটা কথা মই উল্লেখ কৰিছোঁ, কালি দুজন মানে মোক কমেণ্ট কৰিছে যে তেওঁলোকৰ এই ভিডিঅ'বোৰ কামত অহা নাই। সাধাৰণতে যদি কামত অহা নাই তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'খিনি নাচাবা, কিয়নো এইখিনি অনলি ৰিনিউৱেল যিসকল ষ্টুডেণ্ট আছে ঈশানোদয় স্কলাৰশ্বিপৰ যিসকল ৰিনিউৱেল ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবেহে কামত আহিব। কিয়নো যিসকল ফ্ৰেছ হয় ফ্ৰেছৰ বৰ্তমান আপডেট অহা নাই। যদি আপডেট আহে মই পাছত ভিডিঅ' মাধ্যমত জনাই দিম। কিবা আপডেট আহিলে মেৰিট লিষ্ট হওক বা পে'মেণ্ট আপডেট যদি আহে মই নিশ্চয় পাছত জনাম। কিন্তু এইখিনি সাধাৰণতে ৰিনিউৱেলৰ বাবে, গতিকে তোমালোকক অনুৰোধ কৰিছোঁ তেতিয়া তোমালোকে এইখিনি ভিডিঅ' চাব নালাগে, কাৰণ তোমালোকৰ এনেই টাইমখিনি ৱেষ্ট হ'ব। এতিয়া আহিছোঁ, সাধাৰণতে ঈশানোদয় স্কলাৰশ্বিপৰ কোনসকলৰ পে'মেণ্ট সোমাইছে তোমালোকক স্ক্ৰীনশ্বটৰ সৈতে মই দেখাই দিছোঁ। সাধাৰণতে মোক ইনষ্টাগ্ৰামত DM কৰিছিলে আৰু তাৰ স্ক্ৰীনশ্বটটো মই দেখাই দিছোঁ তোমালোকক কোনসকলৰ ঈশানোদয় স্কলাৰশ্বিপৰ পে'মেণ্ট সোমাইছে। সাধাৰণতে তোমালোকে নিশ্চয় জানা ঈশানোদয় স্কলাৰশ্বিপৰ যিসকলৰ প্ৰফেশ্যনেল বা টেকনিকেল কৰ্চত এডমিশ্যন লয় তেওঁলোকে সাধাৰণতে এবছৰত 78,000 টকা পায়। আৰু আমি যিহেতু জেনেৰেল কোৰ্চখিনি আমি 54,000 টকা পাওঁ এবছৰত। এতিয়া তোমালোকে চোৱা, এইটো 78,000 টকা তেওঁ পে'মেণ্ট ছাকচেছ দেখাইছে 21/9/2022। আমি যেতিয়া 54,000 টকা পাইছিলোঁ ফাৰ্ষ্ট পে'মেণ্টটো, তেওঁলোকে 78,000 টকা পাইছিলে আৰু এইটো 21/9/2022 তেওঁ পে'মেণ্ট ছাকচেছ হৈছে। আৰু এইটো চোৱা, অলপ স্ক্ৰীনটো ভালদৰে অহা নাই ফটোটো, 1,56,000 টকা তোমালোকে ইয়াত দেখিছানে, আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট। এইটো সাধাৰণতে তেওঁ ৰিনিউৱেলৰ পে'মেণ্ট, যিহেতু 78,000 দুবছৰ একেলগ কৰিলে 1,56,000 টকা হয়। যিহেতু আমাৰ যদি 54,000 দুবছৰত একেলগ কৰোঁ তেতিয়াহ'লে 1,08,000 টকা হয়। গতিকে এতিয়ালৈকে তোমালোকে নিশ্চয় গম পাইছা এজন দিশা আগ্ৰৱাল, গতিকে তেওঁ মোক এইটো স্ক্ৰীনশ্বটটো DM কৰিছিলে ইনষ্টাগ্ৰামত। গতিকে তাৰ ভিত্তিত তোমালোকক কৈছোঁ, যিসকলে ঈশানোদয় স্কলাৰশ্বিপৰ ৰিনিউৱেলত সাধাৰণতে প্ৰফেশ্যনেল বা টেকনিকেল কৰ্চত এপ্লাই কৰিছিলে বা ৰিনিউৱেল কৰিছিলে সেইসকলৰহে বৰ্তমান পে'মেণ্টটো আগতীয়াকৈ আহিছে। এইটো তোমালোকৰ যেতিয়া এনেদৰে আহিব আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট, তেতিয়া বেছি দিন নালাগে একাউণ্টছত ক্ৰেডিট হ'বলৈ, মাত্ৰ এসপ্তাহমান লাগে। গতিকে এইসকলৰ পে'মেণ্টটো আগতীয়াকৈ আহিছে। আৰু আমাৰ পে'মেণ্ট কি আপডেট আহিছে এই বিষয়ত তোমালোকে যদি চাব নাজানা, এই যিটো ষ্টেটাছ তোমালোকে দেখিছা এই ষ্টেটাছটো যদি চাব নাজানা মই দেখাই দিছোঁ তোমালোকে কেনেদৰে চাব লাগিব। তো তাৰ বাবে তোমালোকৰ যদি PFMS যিটো এপ্লিকেশ্যন, PFMS বুলি এটা এপ্লিকেশ্যন আছে, যদি তোমালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি থোৱা আছে তেতিয়াহ'লে তোমালোকে সেইটোতো চাব পাৰিবা। আৰু যদি নাই কৰা তেতিয়াহ'লে তোমালোকে গুগলত চাৰ্চ কৰিবা PFMS, জাষ্ট PFMS বুলি চাৰ্চ কৰি তোমালোকে ক্লিক কৰি দিবা। আৰু তাৰপিছতে তোমালোকৰ যিটো একেবাৰে ওপৰত যিটো ৱেবছাইট আহিব তাতে তোমালোকে ক্লিক কৰিবা। যিহেতু মোৰ PFMS এপ্লিকেশ্যনটো আছে মই তোমালোকক তাতে গৈ দেখাই দিছোঁ। যিহেতু মই কৈছোঁ মোৰ যিটো এপ্লিকেশ্যন আছে এইটো মই ডাউনলোড কৰি থৈছোঁ PFMSৰ, গতিকে এইটোতে তোমালোকক মই দেখাই দিছোঁ। এতিয়া PFMS এপ্লিকেশ্যন তোমালোকে এনেদৰে যিটো ডেছবৰ্ড তোমালোকৰ অ'পেন হ'ব, ইয়াতে তোমালোকে ষ্টেটাছ চেক কৰিব পাৰিবা। তাৰ বাবে তোমালোকে ইয়াত অপশ্যন এটা দেখিছানে, ট্ৰেক NSP পে'মেণ্ট। এই যিটো ট্ৰেক NSP পে'মেণ্ট আছে তোমালোকে তাতে ক্লিক কৰিবা। আৰু তাতে ক্লিক কৰাৰ পিছতে তোমালোকৰ ইয়াত দুটা অপশ্যনত তোমালোকে ষ্টেটাছ চেক কৰিব পাৰিবা। ইয়াত যদি তোমালোকৰ বেংক একাউণ্ট দিয়া তেতিয়াহ'লে তোমালোকে ইয়াত বেংক যিটো তোমালোকৰ ষ্টেট বেংক হ'লে ষ্টেট বেংক অফ ইণ্ডিয়া দিবা। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত অট'মেটিক তোমালোকৰ বেংক নাম্বাৰটো আহি যাব, বেংকৰ যিটো নেম হয়। তাৰপিছত তোমালোকে ইয়াত এণ্টাৰ একাউণ্ট নাম্বাৰ, যিটো তোমালোকৰ একাউণ্ট নাম্বাৰ আছে সেইটো একাউণ্ট নাম্বাৰটো তোমালোকে ইয়াত ফিল আপ কৰিবা। আৰু যিকোনো এটা দিলে হ'ল। তোমালোকে ইয়াত দেখিছানে আছে, গতিকে যিকোনো যদি বেংক একাউণ্ট দিয়া তেতিয়াহ'লে তোমালোকৰ ইয়াত এপ্লিকেশ্যন আইডিটো দিব নালাগে। গতিকে মই এপ্লিকেশ্যন ID দি পিনি ষ্টেটাছ চেক কৰিম, গতিকে মই ইয়াত এপ্লিকেশ্যন IDটো তোমালোকক বহাই লৈছোঁ। মই এপ্লিকেশ্যন IDটো ফিল আপ কৰি লৈছোঁ। আৰু তাৰপিছত যিটো ৱৰ্ড ভেৰিফিকেশ্যন আছে এইটো ৱৰ্ড ভেৰিফিকেশ্যন তোমালোকে শুদ্ধকৈ ফিল আপ কৰিবা, নতুবা তোমালোকৰ যিটো ষ্টেটাছ এইটো সাধাৰণতে নোলাব। চ' তোমালোকে ৱৰ্ড যিটো ভেৰিফিকেশ্যন বা কেপচা আছে তোমালোকে শুদ্ধকৈ ফিল আপ কৰিবা।
আৰু ফিল আপ কৰাৰ পিছতে তোমালোকে তলত দেখিছানে চাৰ্চ যিটো অপশ্যন আছে তোমালোকে এই চাৰ্চতে ক্লিক কৰি দিবা আৰু চাৰ্চতে ক্লিক কৰাৰ পিছতে তোমালোকৰ এনেদৰে যিটো পেজ হয় সেইটো অ'পেন হৈ যাব গতিকে তোমালোকে ইয়াত মোক দেখিছানে আমাৰ যিটো ৰিনুৱেলৰ হয় ৰিনুৱেলৰ পে'মেণ্ট বৰ্তমানলৈকে অহা নাই ইয়াত তোমালোকে চোৱা এইটো দেখিছা যিটো 54,000 আমাৰ ফ্ৰেছৰ যিটো পে'মেণ্ট আছিলে আমাৰ সেইটোৱে দেখাই আছে গতিকে ৰিনুৱেলৰ পে'মেণ্ট বৰ্তমানলৈকে অহা নাই এইটো দেখিছানে 21/9/2022 পে'মেণ্ট ছাকচেছ গতিকে ৰিনুৱেলৰ সাধাৰণতে আমাৰ যিসকলৰ জেনেৰেল কোৰ্চ আছে তেওঁলোকৰ পে'মেণ্টখিনি অহা নাই তোমালোকে এনেদৰে নিজৰ ষ্টেটাছবোৰ চেক কৰি থাকিবা আৰু যেতিয়া তোমালোকৰ পে'মেণ্টখিনি আহি যাব ইয়াতে তোমালোকে এনেদৰে চাব পাৰিবা গতিকে তোমালোকৰ এতিয়া নিশ্চয় গম পালা যে কোনসকলৰ ইশান্ত স্কলাৰশ্বিপৰ বিশেষকৈ কোনসকলৰ পে'মেণ্টখিনি আহিছে কেৱল প্ৰফেশ্যনেল আৰু যিসকল টেকনিকেল কোৰ্চত ৰিনুৱেল কৰিছিলে ইশান্ত স্কলাৰশ্বিপৰ তেওঁলোকৰহে পে'মেণ্টখিনি বৰ্তমান আণ্ডাৰ প্ৰচেছিং উইথ বেংক ফৰ পে'মেণ্ট দেখাইছে আমাৰ বৰ্তমান ইয়াত কোনো অহাই নাই যিহেতু আমাৰ আগৰ যিটো পে'মেণ্ট আছিলে সেইটোকে দেখাই আছে গতিকে ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালা লাইক আৰু শ্বেয়াৰ কৰা আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ